सुभाष मण्डल आरो मीनाक्षी दासनि गेजेराव बिसि फिसायनि जेंनाखौ लानानै सुभाष मण्डलआ रोखा खेंफोरथि होदों। क'क्राझार वार्ड नम्बर 10 कटपारानि थागिबि हाग्रा बिफानाव फरेस्ट गार्ड साख्रि मावग्रा सुभाष मण्डलनि सायाव बिसि मीनाक्षी दासआ 5 लाख रां दाबिदों होनना खौरां बिजोङाव फोसावनायनि उनाव सुभाष मण्डलआ रोखा खेंफोरथि होदों। खौरांगिरि सिगाङाव सुभाष मण्डलआ फोरमायनाय बायदिब्ला बिसि मीनाक्षी दासआ 25 लाख रां दाबिदों होनना फोरमायो आरो नखरनि फिसायजों लोगोसे बिमाखौ गुबुन गाज्रि रावजों सोंखारियो होनना बुङो। नखर आरो बिसि फिसायनि जेंनाखौ लानानै आयेननि मदद लानो गोनां जादों होननानैबो मण्डलआ रोखा फोरमायो। যোৱাকালি যি মোৰ ওপৰত যি অভিযোগ উঠিছে গোটেইখিনি মিছা, কোনো ভিত্তি নাই, গোটেই মিছা অভিযোগ দিছে মোক। মই কোনো যৌতুক দাবী কৰাও নাই। 5 লাখ টকাৰ মই দাবী কৰি আছোঁ, কৈ আছে, কিন্তু মই কোনো যৌতুক দাবী কৰা নাই। উল্টা সিহঁতে মোৰ পৰা 25 লাখ টকা দাবী কৰি আছে। সেইটো মোৰ তাতে প্ৰমাণো আছে, ৰেকৰ্ডিঙো আছে সিহঁতৰ, যে 25 লাখ টকা দিলেহে সিহঁতে মানি ল'ব। আৰু ছোৱালীক যোৱাৰ টাইমত সিহঁতে নিজে লৈ গৈছে ছোৱালী, আমি খেদি পঠোৱাও নাই। আৰু ছোৱালী একেবাৰে ঘৰত থাকিলে কাজিয়া, মোৰ আৰু মাৰ মাজত সম্পৰ্ক আছে, এনেকুৱা কথা ক'লে কোনে ৰাখিব? সেইকাৰণে মই সিহঁতৰ ফেমিলিক মাতিলোঁ যে মোৰ আৰু মোৰ মাৰ মাজত ছোৱালীটো কৈ আছে, মোৰ যিটো ৱাইফ কৈ আছে যে মাৰ আৰু মোৰ মাজত সম্পৰ্ক আছে। তাৰপিছত সিহঁতৰ ফেমিলিৰ মানুহে আহিও কৈছে মোৰ আৰু মাৰ মাজত সম্পৰ্ক আছে। ইমান লেতেৰা কথা কোৱাৰ পিছত, ৰাইজৰ মাজত কোৱাৰ পিছত মইতো আৰু এইটো ছোৱালী কি কৰিব নোৱাৰোঁ। এতিয়া আইনে বিচাৰ কৰিব, আইনৰ ওপৰত দিছোঁ, আইনে যি কৰে সেইটোৱে হ'ব। আৰু বহুত লেতেৰাকৈ কৈছে, বহুত কথাই আছে। আৰু মই সেই 25 লাখ টকা দাবী কৰাটো মোৰ এইটো আমাৰ সাংবাদিকসকলক মই দি দিম, যিটো সিহঁতে ডিমাণ্ড কৰিছে সেইটো মই প্ৰমাণ সহকাৰে দিম। বহুত প্ৰমাণ আছে, সেইবিলাক মই লাহে লাহে কোৰ্টৰ ওচৰত দিম। যেতিয়া কোৰ্টে বিচাৰিব মই সম্পূৰ্ণ প্ৰমাণ সহকাৰে একেবাৰে দি দিম। ধন্যবাদ। সিহঁতে আগতে কৈছে যে তোমাৰ চাকৰি মই খাই দিম, আৰু এজনে কৈছে তোমাৰ ঘৰৰ পৰা মই 1 মাহৰ ভিতৰত উঠাই লৈ যাম, মই এইটো চাকৰি কৰোঁ, মই ডিফেন্সৰ হয়, সেইটোৰ হয়। সিহঁতে আহি কেনে ঘৰত আহি কেনে অকল দমে দি আছে আৰু একো নাই, অকল দম দিয়ে, কাজিয়া কৰে। আৰু ছোৱালীটো ঘৰত মই 3-4 বাৰ মাফহে কৰিছোঁ। মাফ কৰাৰ পিছতো এটাৰ পিছত এটা ৰাতি, তাৰপিছত শুব নিদিয়ে, জোকাৰি। আৰু শুভৰাত্ৰিৰ পৰাই আৰম্ভ হৈছে, শুভৰাত্ৰিত মোক ধৰি মাৰিছে সি। মই মাৰাৰ পিছত শুভৰাত্ৰি ৰাতিয়ে মই কান্দি কেনে সিহঁতক মাতিছোঁ যে ছোৱালীটো কিবা মোক মাৰি আছে। ছোৱালীটো মই তেতিয়া ভাবিলোঁ যে কিবা প্ৰেম থাকিব পাৰে। মই সুধিলোঁ যে তোমাৰ কিবা প্ৰেম আছে নেকি? ছোৱালীটো কয় নাই, মোক আগত এটা ল'ৰাই ভাল পাইছিল, মোক বিয়া পাতিব খুজিছিল, কিন্তু ল'ৰাটো চাকৰি পাৰ্মানেণ্ট হোৱা নাই কাৰণে মোক বিয়া দি ঘৰৰ পৰা মোৰ মা দেউতাই আৰু মোৰ ভিনীহঁতে বিয়া দিয়া নাই। এতিয়া তোমাক চাকৰি কৰা পাইছে কাৰণে তোমাৰ লগত মোৰ বিয়া দিছে। তাৰপিছত ইয়াৰ ভিনীও মোক কৈছে, যিটো সিহঁতৰ গাৰ্জেন, সিহঁতৰ ঘৰতে থাকে, কৈছে ভাই তোমাৰ বিষয়ে মই কোকৰাঝাৰত বহুত খবৰ লৈছোঁ, তোমাৰ কেৰেক্টাৰ বহুত ভাল পাইছোঁ, সেইকাৰণে তোমাৰ লগত মোৰ ছোৱালীৰ বিয়া দিছোঁ। তোমাৰ কেৰেক্টাৰত কোনো কি নাই। সেইটো মোৰ গোটেইখিনি মোৰ প্ৰমাণ আছে, ৰেকৰ্ডিং আছে সিহঁতে এটা মোক কি দিয়ক যে মই 5 লাখ টকা ডিমাণ্ড কৰিছোঁ, এটা প্ৰমাণ দিয়ক মোক, সেইটোৱে মোৰ কথা। আপোনাৰ পৰা কিমান টকা দাবী কৰিছে? 25 লাখ টকা দাবী কৰি আছে। 25 লাখ টকা আৰু ফোনটো ছোৱালী যোৱাৰ পিছত যেতিয়া লৈ গৈছে ছোৱালীটোক, সিহঁতৰ ভেনী আহি গোটেই ফেমিলি আহিছে, লৈ গৈছে তেতিয়া একো বস্তু কাপোৰ লোৱা নাই, কিন্তু ফোনকেইটা লৈ গৈছে চব। আৰু মোবাইলটো মোৰ মাৰ চিমটো লৈ গৈছিল, চিমটো মই বন্ধ কৰাই দিছোঁ। এতিয়া আপুনি কি বিচাৰে? দুয়োপক্ষই যিহেতু আইনৰ ওচৰত গৈছে, এতিয়া আইনে যি কৰিব সেইটোৱে বিচাৰোঁ। মানে আইনে যি ৰায় দিব সেইটোৱে মানি ল'ম। কিন্তু ইমান লেতেৰা কথাৰ পিছত আৰু মানে সেইটো ছোৱালীৰ লগত মানে বহুত ভাবিব লগা কথা। ইমান লেতেৰা কথা, মা আৰু ল'ৰাৰ মাজত এইটো বহুত জঘন্য কথা। কিন্তু ই কৈছে আপুনিহে উল্টা 5 লাখ টকা ডিমাণ্ড কৰিছে। নাই, সেইটোৱেতো, যদি কিবা প্ৰমাণ আছে, মই 5 লাখ টকা কিয়, 2 লাখ টকাও যদি মই ডিমাণ্ড কৰি থাকোঁ, কিবাতো মোৰ কথা এটা একো বস্তু কাপোৰ লোৱা নাই, কিন্তু ফোনকেইটা লৈ গৈছে চব। আৰু মোবাইলটো মোৰ মাৰ চিমটো লৈ গৈছিল, চিমটো মই বন্ধ কৰাই দিছোঁ। এতিয়া আপুনি কি বিচাৰে? দুয়োপক্ষই যিহেতু আইনৰ ওচৰত গৈছে, এতিয়া আইনে যি কৰিব সেইটোৱে বিচাৰোঁ। মানে আইনে যি ৰায় দিব সেইটোৱে মানি ল'ম। কিন্তু ইমান লেতেৰা কথাৰ পিছত আৰু মানে সেইটো ছোৱালীৰ লগত মানে বহুত ভাবিব লগা কথা। ইমান লেতেৰা কথা, মা আৰু ল'ৰাৰ মাজত এইটো বহুত জঘন্য কথা। কিন্তু ই কৈছে আপুনিহে উল্টা 5 লাখ টকা ডিমাণ্ড কৰিছে। নাই, সেইটোৱেতো, যদি কিবা প্ৰমাণ আছে, মই 5 লাখ টকা কিয়, 2 লাখ টকাও যদি মই ডিমাণ্ড কৰি থাকোঁ, কিবাতো মোৰ কথা এটা ৰেকৰ্ডিং, কিবা। আজিকালিতো মই এবাৰে মোৰ শহুৰেকৰ ঘৰত গৈছোঁ, এবাৰেই গৈছোঁ, পিছতো যোৱা নাই। নিশ্চয় কিবা এটা ৰেকৰ্ডিংটো থাকিব, কথা বাৰ্তাৰ এটা ৰেকৰ্ডিং থাকিব যে মই 5 লাখ ডিমাণ্ড কৰি আছোঁ। সিহঁতে মোক তেনেহ'লে কিয় ভালকৈ কথা পাতি আছে মোৰ লগত? মই যে 5 লাখ টকা ডিমাণ্ড কৰি আছোঁ, ছোৱালীক মাৰি আছোঁ, তেনেহ'লে মোৰতো চব ৰেকৰ্ডিং আছে, সিহঁতৰ ফেমিলিয়ে চবেই মোৰ লগত ভালকৈ কথা পাতি আছে।
চবেই ভালকৈ কথা পাতি আছে। ইয়াৰ ভিনীয়ে মোক কৈ আছে তুমি বহুত ভাল ল'ৰা, মই বহুত খবৰ লৈছোঁ, মোৰ চালিয়ে বেয়া, তোমাৰ কপালটোৱে বেয়া হৈছে, কি কৰিবা এতিয়া, মা অলপ কি কৰি লোৱা। আৰু সিহঁতৰ বাইদেউহঁতে আহি কয় যে মাফ কৰি দিবা। মাফ কিমান আৰু মাফ কৰিম, এবাৰ দুবাৰ, 3 মাহত কিমানবাৰ মাফ কৰিম। আৰু কাজিয়াটো সৰু সুৰা কাজিয়া নহয়, ইমান লেতেৰা লেতেৰা জঘন্য কাজিয়া হয়, অকল জঘন্য লেতেৰাই কথা। আৰু ইয়াৰ ভালপোৱা আছিল, ইয়াকতো ক'ব লাগিছিল, মোৰ জীৱনটো ধ্বংস কৰিব নালাগিছিল। এইটো যেতিয়া বৰপেটা, তেতিয়া সি কৈছে ফেচবুকত চাৰ্চ কৰক এনেকুৱা এনেকুৱা নাম, মই নামটো পাহৰি গৈছোঁ ল'ৰাটোৰ, কৈছে এনেকুৱা এনেকুৱা, মই নাম চাৰ্চ কৰি দেখাইছোঁ যে চাওঁ এতিয়া কিন্তু বহুতকেইটা আহিব, কয় কি না মই চিনি পাম ল'ৰাটো। মই তাৰপিছত দেখালোঁ, কয় কি নাই এতিয়া মই ফেচবুকত পোৱা নাই। মই কৈছোঁ ক'ত থাকে, কয় বৰপেটাতে থাকে। মই ভাবিলোঁ যে ইমানেই জানে সি। মই ইয়াৰ দাদাক কৈছোঁ মই যে আপোনাৰ চালিয়ে এইবিলাক কৈছে, এইটো ল'ৰা এনেকুৱা বোলে বিয়া পাতিব খুজিছিল, তেনেহ'লে বিয়া দিব লাগিছিল, মোৰ লগত আহি ভালকৈ সংসাৰ কৰা নাই। আৰু যেতিয়া বিয়া হোৱা নাই আমাৰ, ফোনত যেতিয়া 1 মাহ কথা পাতি আছিলোঁ, তেতিয়া ছোৱালীটো কয় মোক তোৰ ঘৰত যাব দে, মই খেল দেখাম তোক। এতিয়া খেল দেখাই আছে মোক। ছোৱালীয়ে যিবিলাক অভিযোগ তোলছে মানে আপোনাৰ মতে কি এইটো অভিযোগবিলাক? গোটেইখিনি মিছা, একেবাৰে অভিযোগৰ ভিত্তিহীন, একো প্ৰমাণ নাই সিহঁতৰ। প্ৰমাণ আছে যদি প্ৰমাণ দিয়ক। মই যদি কিবা এটা সিহঁতৰ পৰা 5 লাখ বিচাৰিছোঁ বা ইয়াক যদি কিবা মাৰধৰ কৰিছোঁ, উল্টা সিয়ে মোক মাৰে শিৱৰাত্ৰিৰ পৰা।